क्या रे थोड़ा तो यार सिंदूर हाँ हल्का कह रहा हाँ जूते पहनी है सही तो है ফাকুৱা উৎসৱৰ হিয়া হোৱা শুভেচ্ছা জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ লগতে দেখাব চেষ্টা কৰিম আমাৰ ইয়াত থকা ফেমিলিবোৰ বাহিৰৰ ফেমিলিবোৰ যোনবোৰ ইয়াত ৰাজস্থান ইউ পি আৰু মহাৰাষ্ট্ৰ ফেমিলি আছে সিহঁতে কিছুমান নিয়ম যোনবোৰ কৰে চেষ্টা কৰিম দেখাবলৈ অকণমান ওলাই আহিছোঁ ইয়াত কি সিহঁতে কিবা গোবৰৰ মালাবোৰ হাতত লৈ লৈ আহিছে এনেকৈ চবেই আহিছে আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীৰ ডিঙিত এনেকৈ মালা পিন্ধাই দিয়া আছে চকলেটৰ হয় খাব পৰা চব জেমছ কিবা কিবি মিলাই বিস্কুট পূজা চূজা কৰি এইবোৰ খাব আৰু ভাবিছোঁ আহোঁ আপোনালোকক দেখাব পাৰিম কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা নিয়ম তাকে দেখাব চেষ্টা কৰিম আশা কৰিম ভিডিঅ'টো সকলোকে চাব Happy Holi! চকুত পৰিবলৈ চকুত হেৰি হ'ব নহয় ধুনু লগাই দিলা চোৱা তুমি লগাই দিয়া पहले टीका लगाते हैं पहले जाल को लगाते हैं फिटस खा धुनू फिटस खा डर लग रहा लगा कि नहीं मैं मत मैं लगवा ले मत कलर लगा कलर तुम्हारा कलर बगैर की हल लगा ले लगा ले लगा ले लगा ले लगा ले लगा ले Quoi? पीछे से आए दो इतने जोर से पूरी टी शर्ट की हैप्पी होली दोनों लगा दो टीका लगा दो टीका लगा हैप्पी होली आंटी को आंटी फूल लगा दे हैप्पी होली आंटी फिटस को दे आंटी फिटस को दे पापा चिल्लाएंगे फिर आराम से लगा दे ओ जो दिखाना कलर कहाँ है तुम दे दो आया तो जाना चलो खाना खाना है दोनों रोटी भी नहीं क्या हैप्पी होली आराम से दोनों ये तो माने सीधे कर रख देना ফাকুৱা খেলি হৈ গ'ল আমিতো তেনেকৈ খেলা নাই আমি চালোহে বাৰু আৰু মই এতিয়া পনীৰৰ পকৰা বনাব লৈছোঁ পনীৰ ইয়াত অকণমান সস্তাতো পায় 280 টকা 260 টকা তেনেকৈ পায় আধা কেজি আনিছিলোঁ মই পনীৰ আৰু ভাবিছোঁ পকৰি বনাওঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাব পাৰি বহুত টেষ্টি হয় আৰু ইজিও হয় আপোনালোকে চাব বুলি আশা থাকিল ভিডিঅ'টো আধা কাপ বেচন লৈ লৈছোঁ আৰু মই আধা কাপ কৰ্ণফ্ল'ৰ একেলগতে লৈছোঁ অকণমান জালুকৰ গুড়ি দি লৈছোঁ আৰু ইলাচি পাউডাৰ অকণমান দি ল'লোঁ লগতে ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান দিছোঁ নিমখ হালধি সোৱাদ অনুযায়ী গোটেইখিনি দি মিক্স কৰি আৰু জলকীয়া পাউডাৰ অকণমান লৈ লৈছোঁ লগতে ধনিয়া গুড়ি দি পিনে অকণমান মিক্স কৰি গোটেইখিনি থৈ দিম আৰু ৰিফাইন তেল 2 চামুচ দিছোঁ অকণমান ধুনীয়া হ'বলৈ সফ্ট হ'বলৈ অকণমান সময়ৰ কাৰণে অলপ অলপ পানী দি বাটাৰটো বনাই থৈ দিম
পকৰীটো ক্ৰিস্পি হ'বৰ কাৰণে মই বিস্কুট আছিলে ঘৰতে আগৰে ভগা চিগা বিস্কুট ইউজ কৰিব লৈছোঁ। তাৰ লগতে মই জিৰা পাউডাৰ ধনিয়া পাউডাৰ অকণমান হালধি দি পিনে পনীৰখিনি মই প্ৰথমতে বাটাৰত ডিপ কৰিছোঁ আৰু তাৰপিছত মই সেই গুড়িখিনিত লগাই পিনে একেলগতে কৰি লৈছোঁ। প্ৰথমতে কৰি ল'ম, তাৰপিছত ইফালে লাহে লাহেকৈ তেতিয়া মই ভাজি থাকিব পাৰিম। গোটেইখিনি বনাই হৈ গ'ল আৰু ইফালে মোৰ কেৰাহীও গৰম হৈ গ'ল। তো এটা এটাকৈ মই গোটেইখিনি কেৰাহীত দি দিছোঁ। মোৰ ক্ৰিস্পি পনীৰ পকৰা বনাই ৰেডি হৈ গ'ল খাবলৈ। আৰু লগতে মই বনাইছোঁ ধনিয়া পাত বিলাহী আৰু মই ভুজিয়া দি চাটনি বনাইছোঁ ইয়াৰ লগত খাবলৈ। আৰু মই মনেৰে আশা কৰিম আপোনালোকে কেতিয়াবা ৰেচিপিটো ট্ৰাই কৰিব সময় পালে। আৰু লগতে আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ভালে থাকক, সুস্থ থাকক, বাই বাই।